हेलो ब्रेन वेलकम बैक टू माय यूट्यूब चैनल ध्रुबास ब्लॉग वन। तो मोर चैनल अन्यतम ब्लगले आपनालोक स्वागतम जनाइछु। तो माने कि गाइस आज ब्लगतो आपनालोक এটা সারপ্রাইজ দেখাব, একদম ধামাল হ'ব ব্লগটো आपनालोक দেখাই আছো। মানে কি ধৰক আজি আমাৰ এতে আশ্ৰম এখন আছে, তো আশ্ৰম এখনত মানে কি অখণ্ড হৰিণ কীৰ্তন নাম চলি আছে। তো তাকে आपनालोक অলপ দেখাম গাইস। মানে কি বহুত দিন মানে হেৰি आपनालोকৰ বহুত বছৰ হ'ল মানে যোৱাই নাই তাকে। তো আজি যাম। তো আজিৰ পৰা আৰম্ভ মানে একদিনে কাৰ্যসূচী, তো আজি আৰম্ভ হৈছে। তো বলক আমি যাম অখণ্ড হৰিনাম কীৰ্তন। তো মোৰ লগত যাব দীপ, এয়া দীপ। তো গাইস দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো লেটছ গো। তো গাইজ গোপাল আশ্ৰমখনত তাৰমানে মহত্ব বেলেগ আৰু যোনে যি মনৰ কামনা কৰে তো পূৰণ হয় বুলি কয়। তো বলকচোন আমিও যাওঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ ফাইনেলি আশ্ৰমখন আহি পালোঁ। ইয়াত দেখুৱাই আছোঁ আপোনালোকক ভিতৰৰ দৃশ্য, মানে হৰিৰ নাম কীৰ্তন চলি আছে। তো এয়া দেখা পাইছে মানুহৰ সমাগম। তো বলকচোন ভিতৰত দেখি যাওঁ কি হৈছে, আপোনালোকক দেখা আছোঁ ভিতৰৰ পৰিৱেশটো। 60 সংখ্যক অষ্টপ্ৰহৰ মহোৎসৱ চলি আছে। তো এয়া দেখা পাইছে বেনাৰ, এইখনেই হৈছে সেই গোপাল আশ্ৰমখন যিখনৰ কথা ক'লোঁ আপোনাক। বলক এতিয়া ভিতৰৰ ফালে যাওঁ আমি। এয়া দেখা পাইছে পূৰা একদম ধুমধামেৰে চলি আছে অষ্টপ্ৰহৰ। এই যে গাইজ নাম কীৰ্তন কৰিছে, এই নন ষ্টপ হোল নাইট চলিব, তাৰমানে একদম বন্ধ হ'ব নোৱাৰে। এইটো নিয়ম এটা আৰু। তো গাইজ দেখা পালে ইয়াতে পুৰা হৰিনাম কীৰ্তন চলি আছে। তো মানে আমিও সেয়া কৰিব যাম। তো সেয়া কৰাৰ আগতে মানে ভৰিখন ধুই লওঁ আৰু। তো গাইজ যিয়ে নহওক সেয়াটো আগতে কৰি লওঁ বলক, ভগৱান আগত যিহেতুকে। তো বলক সেয়াটো কৰি লওঁ। তো গাইজ ফাইনেলি সেৱা জনালোঁ ভগৱানৰ ওচৰত, পূৰা প্ৰাৰ্থনা কৰি ল'লোঁ। তো এতিয়া ইয়াত দেখা পাইছে প্ৰসাদ বিতৰণ কৰি আছে, এয়া বাসৱদা আমাৰ। তো প্ৰসাদ দি আছে, বলক আমি প্ৰসাদ লওঁ বলক। তো গাইজ ফাইনেলি প্ৰসাদ লৈ আহি ইয়াতে আহিলোঁ, মানে ইয়াতে জাপ বান্ধি দিছে বাবাকেইটা। এই বাবাকেইটা যি দেখা পাইছে গাইজ বহুত দূৰ দূৰণিৰ পৰা আহি ইয়াতে মানে অষ্টপ্ৰহৰ বুলি আহিছে আৰু। তো সকলোৱে জাপ জৰি বান্ধি আছে, আমিও জাপ বান্ধো বলক জাপ জৰি। একদম মানুহ লাইন ধৰি আছে দেখিছে না গাইজ। আৰু এই জাপজুৰি মানে কি একদম পুৰা অহা অষ্টপ্ৰহৰতে সলকা যায়, মানে এটা নিয়ম আৰু। তো গাইজ ফাইনেলি সেৱা চেৱা জনোৱা হোৱাৰ পিছত আমাক ইয়াতে মাতি লৈ আহিলে মহন ভোগ খোৱাৰ কাৰণে। আৰু সেৱা নকৰাকৈ সকলোৱে লঘোণে থাকে, তাৰমানে চব ভক্তপ্ৰাণ ৰাইজ যিমান আছে চব মানে লঘোণ থাকে আৰু। তো সেৱা চেৱা জনোৱাৰ পিছত ডাইৰেক্ট খিচাৰি খাব মাতি লৈ আহিলে ইয়াতে। ইয়াত দেখা পাইছে চব মানুহ খিচাৰি খাই আছে। তো ফাইনেলি আমিও আহিলোঁ, আমাকো দিলে খিচাৰি। এয়া চাওক একদম পুৰা গৰম গৰম খিচাৰি দিছে। তো গাইজ আৰু এটা কথা, ইয়াৰ খিচাৰি এটা মহত্ব আছে, মানে কি আমাৰ ঘৰত যি খিচাৰি বনাওঁ মানে তাতকৈ এটা 10 গুণ বেছি সোৱাদ হয় আৰু গাইজ। এইটো এটা একদম বেলেগ গুণ আৰু মানে। তো আমি দুয়ো পূৰা একদম খিচাৰি খত লাগি গ'লোঁ, মানে ভোক লাগছি যিহেতুকে পূৰা খত লাগি গ'লোঁ, একদম সদো হৈছে গাইজ, বেলেগ সদ হৈছে একদম পূৰা। দীপো একদম সদ ব্যস্ত একদম পূৰা সদ হৈছে না দীপ। তো গাইজ অখণ্ড হৰিনাম কীৰ্তন চলি আছে। তো আমি তাৰ পৰা মহান ভোগ চোগ খাই গুচি আহিলোঁ, দুয়ো ওলাই আহিলোঁ। তাৰমানে কি দীপে বোলে এতিয়া ৰাতিপুৱা দাউৰিব আহে। তো মোকো ক'লাক বোলে ফিল্ডখন একবাৰ দেখি লওঁ বোলা। তো মই বোলো ফিল্ডখন যিহেতুকে দেখা নাই, তো মই চাব আহিলোঁ। তো বলক এতিয়া ফিল্ডখন চাওঁ বলক। আৰু লগতে গাইজ দেখা পাইছে অষ্টপ্ৰহৰ বুলি পূৰা বিভিন্ন ধৰণৰ মিঠাইৰ পৰা আদি কৰি বিভিন্ন দোকান আহিছে। বিকাশৰ দোকান এখন গাইজ, পানী পুৰিৰ দোকান দিছে, বিকাশৰ মাক। তো গাইজ যিহেতুকে মন্দিৰৰ পৰা ওলাই আহিলোঁ, তো বলক আমি এতিয়া মানে ফিল্ডখন চাওঁ। মাজুও লগ ধৰিলাক, তো এওঁ পূৰা বাইক চাইক লৈ আহিলাক, বলক এতিয়া ফিল্ডখন চাওঁ বলক।
তো গাইজ ফাইনেলি আহি পালোঁ আমি দ্বীপে কোৱা ফিল্ডখন। আগত দি বাইক নিবা নোৱাৰি মানে বাঁহৰ দলং ভাঙি আছে, তো এইখিনি খোজকাঢ়ি যাব লাগিব। চিনাৰী চাওক গাইজ, একদম মজা চিনাৰী একদম। তো গাইজ ফাইনেলি ফিল্ডখন আহি পালোঁ। এই দেখা পাইছে ফিল্ডত চলি খেলা খেলিছে, দেখাইছোঁ ৰ ভালকৈ ওচৰত লাগি যায় অলপ। এই চাওক পুৰা এই ফিল্ডত খেলা খেলিছে, দেখছি না গাইজ, ক্ৰিকেট খেলি আছে তাৰমানে, একদম বাজি চলি আছে পুৰা। ইয়াৰ চলি পুৰা ফুল হৈ আছে ফিল্ডত। তো গাইজ এতিয়া আমি ইয়াৰ পৰা যাব বলক, যিহেতুকে ফিল্ডখন চহল আৰু ইয়াতে খেলা চলি আছে, তো ভিতৰত দেখি নাযাওঁ আৰু যিহেতুকে বাজি চলি আছে, তো সিহঁতক ডিষ্টাৰ্ব দিয়া নহ'ব। তো এতিয়া আমি ঘৰৰ ফালে যাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক এতিয়া যাওঁ আমি। গাইজ ফাইনেলি ঘৰ আহি পালোঁ। আপোনালোকৰ মৰম চেনেলৰ বাবে ধন্যবাদ। আগৰ ভিডিঅ'টো বঢ়িয়া ছাপোৰ্ট কৰিছে আৰু মোৰ চেনেলৰ ব্লগবিলাক যদি চাই ভাল পায় তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ আগলৈ আৰু নতুন নতুন কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম। আজি আমি নাজুকক বিদায় দিলোঁ, যিহেতুকে কালি তেওঁৰ পৰীক্ষা। তো আজি পৰীক্ষা ভাল হোৱাৰ মানে পৰীক্ষা যাতে ভাল হয় তাৰ বাবে অভিনন্দন জনালোঁ। তো ভালকৈ পঢ়িবা, পৰীক্ষা চৰীক্ষা কালিলৈ আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাম। তো আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। তো আজিলৈ বাই বাই।